উত্তৰ পূৰ্বাঞ্চলৰ অতিকৈ পুৰণি সৰ্ববৃহৎ কাৰ্বি যুৱ মহোৎসৱৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ। ৰংমিলিৰ হাঁহিৰ দেশত উৰিল কাৰ্বি লোককৃষ্টি সংস্কৃতিৰ সাংস্কৃতিক বিজয়ধ্বজা। সৰু-বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশৰ মাজতে মনপৰশা জনজাতীয় নৃত্য-গীতৰে উদ্ভাসিত হ'ল তাৰ লাংচ। কাৰ্বি পৰম্পৰাগত লোককৃষ্টি সংস্কৃতিৰ অমীয় সুবাসেৰে আমোল মোলাইছে কাৰ্বি সাংস্কৃতিক প্ৰকল্প। 52তম কাৰ্বি যুৱ মহোৎসৱত মঙলবাৰে পুৱা কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি হোমচিং বেয়ে পতাকা উত্তোলন কৰে। উল্লেখ্য যে হাংগেৰী, টাইৱান আৰু নেপালৰ ৰাষ্ট্ৰদূতৰ লগতে কেৰালা, অন্ধ্ৰপ্ৰদেশৰ সাংস্কৃতিক গৱেষকৰ দলে অংশগ্ৰহণ কৰে পুৱাৰ কাৰ্যসূচীত। ডিফুৰ পৰা মৃণাল দলে ৰিপৰ্ট, গণমাৰ্ক লাইভ।